মজা গাহৰি ৰক আৰু ইফালে ব্ৰইলাৰ আজি ৰেচিপি যাব যেতিয়া বনাব এইটো আনিম নেকি খাই দিব লাগে অঁ এইখন তই কি লাগিব এখন দে এইখিনি পচং না অন ৰোড খাবি গাহৰিখিনি বনোৱা ষ্টাৰ্টিং কৰিছে আৰু ব্ৰইলাৰখিনি আছে ছাইডত তেল মাৰিলে মই ঘৰত গৈছিলোঁ মানে এইবিলাক দেখিছেনে গাহৰি বোলা বস্তুও লোভনীয় দেখি কেনেকুৱা লাগিছে বইল কৰা হৈছে বইল কৰা পৰা তেল মাৰিছেহে কিন্তু এতিয়া লোভনীয় হ'লেই তাৰপিছত আৰু এটা লুংগি বাবা অ' মাই গড বাহিৰত বহুত ৰ'দ Oof, what a look. So sexy. মছলা দি তাৰপিছতহে ল'ম ইমান মছলা দিব নালাগে কি এইটোৱেতো মেইন না চাম মছলাটো দেখুৱাই দি এইটো মেইন মছলা এইটো মছলাটো দিব এতিয়া নিদিয়ে এনেই আছে এইটো মুখতে যাব সেইটো মছলা খালি মানে আঞ্জাখিনি টেষ্টি হ'ব সেইটো ক'ব আনিলে এইটো ইমান দামী মছলা একদম পূৰা কেঁচৰ দিয়া আছে এইটো নাযায় মজা কাম পাইছোঁ দেই মজা কাম পাইছোঁ কমপ্লিট ओहो क्या फ्लेवर आ रहा है यार पूरा स्मेल बढ़िया आ रहा है उसका कलर तो देखो ओ माय गॉड হ'ব না পানী আগত দিম হ'ব দে বেছি নালাগে ঢাকনি মাৰি দিব লাগিছিলে ঢাকনি নাই দিব নালাগে দে আলু সিজিলে ক'ব পাৰে ভাঙি যাব অলপ পিছত থৈ দিয়ে পানীখিনি উতলিলে ঢাকনা দিলে সোনকালে হলাই পাৰিব খাব পৰা যায় পানীখিনি পেলাই দিব প্ৰথমে চবকে ঢালি নিদিবি এটালৈকে থৈ দিবি যি লাগিছে না যি ধোঁৱা বঢ়িয়াকৈ ঢাকি দিছোঁ অলপ পিছত হ'ব আৰু এতিয়া হ'লে আৰু এতিয়া ঢাকনি মাৰিছে আৰু সোনকালে হ'ব আলু একদম গুড়া হ'ব এতিয়া আমাৰ যোনটো ব্ৰইলাৰ বনাব তাৰখিনিৰ কাৰণে ব্ৰইলাৰটো বইল কৰা নাই বইল কৰিলে তাৰ সোৱাদটো নহয় যায়
Oh my god, বেলেগ কিন্তু আহিছে দেই কালাৰ। হা কি বস্তু? Jadi saya